বিজনী মহকুমা অধিপতিৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আমাৰ দীৰ্ঘদিনীয়া এই বিজনী অঞ্চলৰ এটা প্ৰব্লেম হৈছে হাতী মানুহৰ সংখ্যাত। আপোনালোকে সাংবাদিক বন্ধুসকল অৱগত যে কেইবাদিন ধৰি নহয় কেইবা বছৰ ধৰি এই অঞ্চলটোৰ এটা স্থায়ী সমস্যা, কিন্তু কোনো চৰকাৰে ইয়াতে গুৰুত্ব আৰোপ কৰা নাই। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ বন্যহস্তীৰ ফলত আক্ৰমণৰ ফলত বিভিন্ন মানুহৰ ইতিমধ্যে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। সিদিনা শনিবাৰে আপোনালোকৰ বিভিন্ন চেনেলৰ জৰিয়তে আমি গম পাইছোঁ তাতে পকী বেৰ অৰ্থাৎ PMGছৰ ঘৰ ভাঙি পেলাই দিয়া হৈছে। খালি কেৱল অক্সিগুৰিয়ে নহয়, দাৰাংগা, ধলাদণ্ডা, 1 নম্বৰ বিষ্ণুপুৰ, 2 নম্বৰ বিষ্ণুপুৰ, 3 নম্বৰ বিষ্ণুপুৰ, লক্ষীঝৰা, চিকাঝৰাকে ধৰি উত্তৰ অঞ্চলে সমগ্ৰ পাৰ্টটো খাদ্যৰ সন্ধানত ইতিমধ্যে তেওঁলোকে বনাঞ্চলৰ পৰা জনাঞ্চলত জাকে জাকে হাতীয়ে প্ৰৱেশ কৰে আৰু বিনিদ্ৰ ৰজনীত কটাবলগীয়া হৈছে জনসাধাৰণ। কিন্তু AC ৰুমত বহি কোটি টকাৰ অফিচত বহি সকলোৱে বৰ্তমান দল চলাই আছে। কেনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক, সম্পূৰ্ণ ৰাইজৰ পিঠি দিয়া বুলি আমি ক'ব লাগিব। সেয়েহে আমি তৃণমূল কংগ্ৰেছৰ পৰা চিৰাং জিলাৰ পৰা আমি আহ্বান কৰিছোঁ, অনতিপলমে এই স্থায়ী সমস্যাটো সমাধান কৰক। আৰু তাতোতকৈ দুৰ্ভাগ্যজনক কথা, যিবোৰ অঞ্চলত এই সমগ্ৰ ঘটনাটো সংঘটিত হৈ আছে উক্ত অঞ্চলৰ পৰা কিন্তু বিজনীৰ বিধায়কজন আছে, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ তেখেতে নিমাতী কন্যাৰ ভূমিকা পালন কৰি আছে। তো মই আশা ৰাখিছোঁ তেখেতেও চকুমুদি কুলিৰ যি ভাও জুৰিছে সেই চকুখিনি খোলক আৰু ৰাইজৰ লগত থাকক। কোনে কি দল কি সংগঠন কি কৰি আছে ক'ব লগা নাই, কিন্তু ৰাইজৰ সমস্যাটো সমাধান হওক। যাৰ কাৰণে আজি অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বত চিৰাং জিলাই আজি আমি এই স্মাৰকপত্ৰৰ যোগেদি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। ইয়াৰ পিছতো যদি আমাৰ এইবোৰ কথাত ৰাইজৰ কথাত যদি কৰ্ণপাত নকৰে তেতিয়াহ'লে কিন্তু কেৱল হাতী মানুহৰ সংখ্যাটো নহয়, বিভিন্ন সমস্যাক লৈ এই অঞ্চলটোৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ চলাই যাম।